অ' ভণ্টি ক'লৈ যোৱা ৰ'বা আকৌ মোক দেৰি থৈ ক'লৈ যোৱা ৰ'বা ক'লৈ যোৱা ৰখা আকৌ অলপ ইমান দেৰি হৈছে নি অ' ভণ্টি ৰ'বা আকৌ ক'লৈ যোৱা ইমান দেৰি হৈছে নি ৰ'বা দাদা সেই ল'ৰাকেইটাই সদায় মোক ডিষ্টাৰ্ব কৰি থাকে ক্লাছ কৰিব যাব নিদিয়ে কি হ'ল তোৰ উঠলা ৰক্ত ক'ত পলাইছ বিকি আৰু ৰাজ দুয়োটাই লিডাৰ বুলি ভাবে নিজকে সিহঁতি দুয়োটাই মুখামুখি হ'লে তৰ্কাতৰ্কি হোৱাটো স্বাভাৱিক কথা সিহঁতৰ এটা ক্লাব আছিল তালৈ দুয়োটাই আহে আৰু সদায় আহি সকলোকে অশান্তি কৰে সিহঁতৰ কাজিয়াৰ মেইন ৰিজনটো হৈছে বৰ্ষা নামৰ ছোৱালীজনী বৰ্ষাৰ ঘৰ ক্লাবৰ ওচৰতে দুয়োটাই তাইক ভাল পায় আৰু তাইৰ পিছে পিছে ঘূৰি ফুৰে তাতেই তেওঁলোক দুয়োৰে মাজত কাজিয়া হয় ইটোৱে সিটোক কিয় পিছা কৰিছ বুলিয়ে কাজিয়া লাগে মুঠতে কাজিয়াৰ অন্ত নাই ঐ তই তাৰ পিছা কিয় কৰি আছ মোৰ কথা মই কৰোঁ তই ক'বলৈ কোন হাত নমা হাত মোৰো আছে আকৌ ঐ চাই ল'ম তোকো চাই ল'ম মই সেইদিনাখন ৰাতি ক্লাবত সিহঁতক সকলোৱে এটা চেলেঞ্জ দিয়ে কোনে তাইক ভাল পাওঁ বুলি ক'ব পাৰিব আৰু যিটোকে তাই একচেপ্ট নকৰিব সেইটোৱে সদায় কাৰণে তাইৰ পিছ এৰিব লাগিব সদায় কিমান কাজিয়া হয় এজনী ছোৱালীৰ কাৰণে তই কাইলৈ এটা কথা শুন তই কাইলৈ দুটাই যাবি প্ৰপ'জ কৰিবি জাগি এছ দিব সিয়ে পঠাবি হ'বনে নহয় চেলেঞ্জ কাইলৈ চবে চাব আহিবি হা আহিম বোলে কাইলৈ আহিবি কৈ দিছোঁ পিছদিনাখন ৰাতিপুৱা বৰ্ষা কলেজ যোৱা সময়ত বিকি ৰাজ ৰকী আৰু দুটামান ৰৈ থাকে তাই আহি পোৱাৰ পিছত দুয়োটাকে ৰকীয়ে ক'বলৈ দিয়ে ঐ ৰকি এটা কাম কৰিবি তয়ে কৈ দিবি তাইক আমি নকওঁ অঁ হ'ব দে তই নকওঁ যেতিয়া কি হ'ল কি ক'লে তাই বিকি একচেপ্ট কৰিছে মই গম পাইছিলোঁৱে আজি পাৰ্টি লাগিব আকৌ ধামাকা দিম তাত অলপো নৰৈ ৰাজ গুচি যায় তাৰ বহুত খং উঠে সেইদিনা আবেলি সি ক্লাবলৈও নাহে এনেদৰে বিকি আৰু বৰ্ষাক একেলগে ঘূৰি ফুৰা দেখি ক'ৰবাত লগ কৰা দেখি তাৰ বহুত খং উঠে সি সেইবোৰ চাই থাকে আৰু সিহঁতক ফ'ল' কৰি থাকে আছো আজিকালি তই ক্লাবলৈ নোযোৱা হৈ গ'লি যে এনেও নিজৰ অলপ দুটামান কামতে ব্যস্ত হৈছিলোঁ তই নিজৰ কামত বিজি নে পইচা আৰু বিজিৰ লগত বিজি কি কাক তই কথা ক'ব আহিছে এই শুন না তোৰ মই প্ৰফিটৰ কথা কৈ আছোঁ কি কবি মোৰ প্ৰফিট এটা আছে মই কথাটো কচোন খাই চা ৰাজ বিকিয়ে যে বৰ্ষাক ভাল পাইছে ন মই এক চিকুলো ভাল পোৱা নাই
বৰ্ষাই আচলতে তোক ভাল পাব লাগিছিল, মই সেইটো বিচাৰিছিলোঁ, গম পাইছ? সেইকাৰণে তই বিকিক মৰা প্লেন কৰ। এইটো মই মেনেজ কৰিম নহয়, এইটো হৈ যাব, টেনশ্যন কৰিব নালাগে। খালি বিকিক মাৰিব লাগিব, তই আমাৰ লিডাৰ হ'লি আৰু লগতে বৰ্ষা হ'ল। তই খালি তাক মৰা প্লেন কৰ, বাদ বাকী তাইক কৰি দিয়া দায়িত্ব ন মোৰ, টেনশ্যন ল'ব নালাগে। তেন্তে এটা কাম কৰ, কালি ৰাতিপুৱা তই তাক কিবা এটা প্লেন কৰি স্কুলখনৰ ওচৰৰ খালী ৰাস্তাটোলৈ লৈ আহিবি, ৰাতি তাৰ কাম তামাম কৰি দিবি। কাইলৈ মই তাক লৈ আহিম। খালি তাক অকলে আনিবি, লগত কাকো নানিবি, তাক মাৰি থৈ গুচি আহিবি। হ'ব দে, হ'ব মই পিটিক ক'ম, গম পাইছ নাই? কাইলৈ তই তাক মাৰিব আহিছ বুলি, সিটো এনেও আহিব তাইক মাৰিব আহিছ বুলি ক'লে, তাতে কামটা খতম কৰি দিবি। অ'কে ডান, ঠিক আছে, কাইলৈ কৰিবি হা? ঠিক আছে, অ'কে, মই এতিয়া যাওঁ, মই থাকিবি হা? ঠিক আছে। পিছদিনাখন ৰাতিপুৱা বৰ্ষা কলেজ যোৱা ৰাস্তাটোৰ ওচৰত ৰাজ আহি ৰৈ থাকে। ইফালে ৰকীয়ে বিকিক কয় যে ৰাজে আজি বৰ্ষাক মাৰি পেলাব। সেইবোৰ শুনি বিকিয়ে ৰকীৰ লগত বৰ্ষা কলেজ যোৱা ৰাস্তাটোলৈ আহে। আহি দেখে যে বৰ্ষা আগে আগে গৈ আছিল আৰু পিছে পিছে ৰাজ। বিকিয়ে ৰাজক ধৰি মাৰিব যাওঁতে পিছফালৰ পৰা ৰকীয়ে বিকিৰ মূৰত লোহা এডালেৰে জোৰকৈ মাৰি দিয়ে আৰু লগে লগে বিকি ৰাস্তাত সৰি পৰে। বিকিয়ে পৰি থকা লোহাডাল বুটলিবলৈ ধৰোঁতে বৰ্ষাই লৈ তাৰ মূৰত আৰু এটা কোব জোৰকৈ মাৰে। সি মূৰত আঘাত বহুত বেয়াকৈ পোৱা বাবে তাতে মৰি যায়। সিহঁতে তাতে তাক পেলাই থৈ গুচি আহে। মই তোমাক ভাল পাওঁ। মই যদি তোমাক আগতে একচেপ্ট কৰিলোঁ হয়, তেতিয়া সি আহি আমাক ডিষ্টাৰ্ব কৰিলে হয়। বৰ্ষাই তোক আগৰ পৰা ভাল পায়। মানে কি জান নাই, মই আৰু তাই এটা প্লেন কৰিছিলোঁ, মানে সাপো নমৰক লাঠিও নেভাঙক। থেংক ইউ ভাই, মোক বহুত ডাঙৰ এটা হেল্প কৰিলি দেই। একো নাই একো নাই। হ'ব দে ভাই, হ'ব। আজি পাৰ্টিটো কিন্তু হেভিকৈ লাগিব কিন্তু। হ'ব দে, আজিয়ে দিম, ডাঠকৈ দিম আৰু চিন্তা কৰিব নালাগে। হ'ব তই যি বিচাৰ সেইটোৱে হ'ব, সেইটো বস্তু কোনে একো কৰিব নোৱাৰে, এতিয়া মইহে লিডাৰ, আই এম দ্য বেষ্ট। সেইদিনাখন ৰাতি ৰাজে পাৰ্টি দিয়ে। পাৰ্টিলৈ অকল বৰ্ষা আৰু ৰকীক মাতে। পাৰ্টিটো সেইদিনা ৰাজৰ ঘৰতে দিয়ে। বৰ্ষা আৰু ৰকী আহি পোৱাৰ পাছত ৰাজে পাৰ্টি ষ্টাৰ্ট কৰে। মদ আৰু চিগাৰেটৰ যোগাৰ কৰি ৰাখে। তাৰ পাছত ৰাজে সিহঁতক খাব কয় আৰু নিজেও খাই খাই ক'ব নোৱাৰাৰ দৰে হৈ পৰে। বৰ্ষা আৰু ৰকীয়ে কেৱল খোৱাৰ অভিনয় কৰিছিল, কিন্তু খোৱা নাছিল। ৰাজে কিন্তু একো কথাই ধৰিব পৰা নাছিল। হঠাৎ চাকু এখনেৰে পিঠিফালৰ পৰা ৰকীয়ে ৰাজৰ পিঠিত মাৰি দিয়ে আৰু লগে লগে ৰাজ মাটিত ঢলি পৰে। বৰ্ষাই ক'লে, ৰকী, আমি যাওঁগৈ ব'লা, কোনোবা আহি যাব। ৰকীয়ে ক'লে, নাই, আজি ইয়াক শেষ কৰি থৈহে যাম। তই নিজৰ গান বচা, চাকুখন ভৰাই দিয়ে লোকৰ কথা বাদ দে। আৰু ৰাজ তাতে মৃত্যু হয়। বৰ্ষা আৰু ৰকী তাৰ পৰা পলাই গুচি যায়। ব'লা। ইমান দেৰি হ'লনে তোমাৰ? চোৱা বৰ্ষা, যেতিয়ালৈকে বিকি আৰু ৰাজ থাকিব ন, তেতিয়ালৈকে মই কেতিয়াও লিডাৰ হ'ব নোৱাৰিম। আৰু মই মোৰ ড্ৰিম ফুলফিল কৰিমেই, লাগিলে যিয়ে কৰিব নালাগক কিয়। কিন্তু কৰিবা কি? তোমাৰ পৰা মোক এটা হেল্প লাগিব, গম পাইছা? কেনেকুৱা হেল্প? বিকি আৰু ৰাজ দুয়োটাকে তোমাক লাগে। সিহঁতে নাজানে যে তুমি মোৰ গাৰ্লফ্ৰেণ্ড, চ' সিহঁত দুটাক মাৰি পেলাব লাগিব। মই তোমাক পতাবলৈ সিহঁতৰ মূৰত পোক সোমাই দিম। প্ৰথমতে তুমি বিকিক একচেপ্ট কৰিবা। বিকিক একচেপ্ট কৰি ৰাজৰ এনেও খং উঠিব, সেই খঙৰ সুযোগ লৈ আমি বিকিক মাৰি দিম আৰু বিকিক মৰাৰ পিছত আমি ৰাজকো মাৰি পেলাম। কিন্তু তোমাৰ যদি কিবা হয়? আৰে মোৰ একো নহয়, তুমি মোক খালি লগ দিলেই হ'ল, নহ'লে মই কেতিয়াও লিডাৰ হ'ব নোৱাৰিম। ঠিক আছে, তুমি কোৱা মতে উঠিবলৈ হ'ল।
সকলো ঠিক ঠাক হ'ব, তুমি টেনশ্যন ল'ব নালাগে। হ'ব এতিয়া যাওঁ ব'লা। সিহঁতে কি ভাবিছে মোক? মই কি সিহঁতৰ কাৰণে সদায় কৰি থাকিম? এইটো অ'ত যা, ত'ত যা, ইটো কৰ, সিটো কৰ। সিহঁতৰ কাৰণে মানে মই সদায় একেখিনি কাম কৰি থাকিব লাগে। চাকৰৰ কাৰণে মোক কৈছিলে সিহঁতে। আজি কোনো নাই। মোক চাকৰ খটুৱাব। সিহঁতৰ কাৰণে সদায় কাম কৰিবলৈ তুমি সিহঁতৰ চাকৰ নহয় ন? মানুহে কয় বন্ধুৰ অবিহনেনো জীৱন বেকাৰ, কিন্তু মোৰ বন্ধুৱেতো মোক চাকৰ খটাইছিল। তেনেকুৱা বন্ধুৰ বন্ধুত্ব মোক নালাগে। সৃষ্টি হ'লে ধ্বংস হোৱাটো নিশ্চিত। সেইদৰে বেইমানি কৰি নিজকে ডাঙৰ মানুহ বুলি ভবাজনৰ পৰা আমি প্ৰতিশোধ লোৱাটো দৰকাৰী।